যেতিয়া 17 বছৰ BPN শাসন কৰি আছিলে, এই সময়টোহে সংকটৰ সময় আছিলে। এই সময়ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, মানুহ কিডনেপ হৈছিলে, ধন দাবী হৈছিলে, মাৰপিট হৈছিলে, বিভিন্ন ধৰণৰ কৰাপশ্যন হৈছিলে, কাম কাজবিলাক ঠিকমতে হোৱা নাছিলে। এই সময়হে বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে সংকটৰ সময় আছিলে। আজি বিটিআৰ অঞ্চলৰ সংকটৰ সময় নহয়, আজি বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে আনন্দৰ সময়। বিটিআৰ অঞ্চলৰ ৰাইজৰ এটা কল্পনা কৰিব পাৰা, এটা পৰিকল্পনা কৰিব পাৰা, শান্তি সম্প্ৰীতিৰ মাজত থাকি ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব পাৰা এটা ভাল পৰিৱেশ, ভাল সময় ঘূৰি আহিছে। 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ আগত আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আছে দিন আনে বাৰে হে, ভাল দিন আহি আছে। তেতিয়া মানুহবিলাকে আমাৰ বিটিআৰ অঞ্চলত এই সময়ত BPFৰ চৰকাৰ চলি আছে আৰু মানুহবিলাক কোনো বিশ্বাসত ল'ব পৰা নাছিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো কেতিয়াবা বিটিআৰ অঞ্চলত হ'ব পাৰে। কিন্তু 2020 চনত যেতিয়া BPFে বিদায় ল'লে, আমাৰ বিটিআৰ অঞ্চলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা দেখিয়াকে আমাৰ অঞ্চলতো আছে দিন আহিল, ভাল দিন আহি গ'ল। এতিয়া বিটিআৰত শ্ৰীৰামপুৰ সমষ্টিৰ পৰা 15 জনৰ পৰা মাছবাৰলৈকে এই 40টা সমষ্টিত দিনে নিশা কোনো সময়তে ৰাইজে কোনো ভয় কৰিব নালাগে। মহিলাসকলৰ ৰাতি য'ত যাব বিচাৰে তাত যাব পাৰে, হস্পিটেলতে হওক বা কিবা দোকান পোহাৰতে হওক, য'ত মন যায় তাতে যাব পাৰে। এটা সময়ত 5টা বজাত দোকান বন্ধ হৈছিলে, আজিকালি 9টা 10টা হ'লে দোকান পোহৰ খোলা থাকে। মানুহ দাদাই চাইকেল লৈ মটৰচাইকেল লৈ চব অঞ্চললৈকে ঘূৰি থাকে। আজি খেতি বাতিও সুস্থভাৱে কৰিব পাৰিছে। আগতে আৰ্মি পুলিচৰ ডিষ্টাৰ্বেঞ্চ, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস নাই, মৰম স্নেহ নোহোৱা হৈছে, সন্দেহ হৈছে। এই কাৰণে ভয় কৰি বজাৰত কৰিছিলে, কাম কাজবিলাক মানুহে ভালকে কৰিব পৰা নাছিলে। যেতিয়া স্থায়ী শান্তি ঘূৰি আহিল, এতিয়া চবে ভালকে কাম কৰিব পাৰিছে। চবে মানে আজি ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িব পাৰিছে, খেতিয়কসকলে ভালকে খেতি কৰিব পাৰিছে, আমাৰ মহিলাসকলক কোনো কিন্তু এটা জীৱন পাবলৈ সক্ষম হৈছে। আজি চেল্ফ হেল্প গ্ৰুপৰ পৰা আদি কৰি যিসকলে ইণ্ডিভিজুৱেল লেভেলত ভৌগোলিক শিল্পীৰ কাম কৰি আছে, এইসকলক খুব ভালকে কাম কৰিব পাৰিছে। গতিকে আপোনালোকে দেখিবলৈ পাইছে, যদি ৰাজনৈতিক নেতাসকলৰ মানসিকতা ঠিক হয়, ৰাজনৈতিক নেতাসকলে দূৰদৰ্শী হয়, ৰাজনৈতিক নেতাসকলে সমাজৰ কাৰণে কিবা চিন্তা কৰে, সমাজৰ প্ৰতি মৰম আৰু দায়িত্ব লৈ দায়বদ্ধতা থাকে, তেনেহ'লে এটা অঞ্চল পৰিৱৰ্তন কৰিব পাৰে। আজি সমগ্ৰ ভাৰতবৰ্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ নেতৃত্ব লৈ পৰিৱৰ্তন আনিছে, বিকশিত ভাৰত গঢ়াৰ কাৰণে এটা সপোন দেখিছে আৰু কাম আৰম্ভ কৰিছে, ঠিক তেনেধৰণে অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকশিত অসম গঢ়াৰ কথা কৈছে, কাম কৰিছে। ইতিমধ্যে আমি বিটিআৰ অঞ্চলত আমাৰ বিটিআৰ অঞ্চলখন বিকাশ কৰাৰ কাৰণে, উন্নয়ন কৰাৰ কাৰণে, স্থায়ী শান্তি কৰাৰ কাৰণে জাতি জনগোষ্ঠী চবে মিলি কাম কৰিব লাগিব। আমাৰ মাটি বাৰীৰ বহুত সমস্যা আছিলে, এই মাটি বাৰীৰ সমস্যাবিলাক আমি লাহে লাহে সমাধান কৰিলো। আমাৰ বেলাবাৰী অঞ্চলৰ বড়োসকলৰ, অসমীয়াসকলৰ, বঙালীসকলৰ, ৰাজবংশী বিভিন্ন জনগোষ্ঠীৰ কলনীয়া বৰ্মন বহু জনগোষ্ঠীৰে মাটি বাৰীৰ সমস্যা আছে। কিন্তু এই মাটি বাৰীৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আজি UPPL চৰকাৰে আমি কাম কৰি আছো। BPFৰ সময়ত 17 বছৰত মাত্ৰ 15,000 পৰিয়ালৰ সমস্যা সমাধান কৰিব পাৰিছিলে। আমি 4টা বছৰ কাম কৰি প্ৰায় 3 লাখ পৰিয়ালৰ সমস্যা সমাধান কৰিলো। BPFৰ দিনত 17 বছৰত মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আমাৰ সময়ত আমি 4টা বছৰত 2,92,000 আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। তেনেকুৱা বিভিন্ন কামবোৰ চেল্ফ হেল্প গ্ৰুপসকলক আমাৰ চৰকাৰ অহাৰ লগে লগে আমি সহায় কৰিম বুলি কৈছিলো। আজি মাইনৰ চোৰা আঁচনিৰ দ্বাৰা 10,000 চেল্ফ হেল্প গ্ৰুপক 25,000 কোটি টকা দিয়া হৈ গ'ল। ইয়াৰ বাহিৰে 5,000 আমাৰ চেল্ফ হেল্পসকলে কৈছে মেইন মিটিং কৰিবলৈ আমাক বিভিন্ন শ্বেয়াৰ লাগে, বিভিন্ন ব্যৱস্থা লাগে। 5,000 এই ব্যৱস্থা দিয়াৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিলো আৰু 5,000 চেল্ফ হেল্প গ্ৰুপ আৰু কৈছে যে গাঁওবিলাকত দিয়া হয়, স্বাৰ্থ হয়, আমাৰ বাচন বৰ্তন নাথাকে, গাঁওবিলাকত বহুত অসমীয়া হয়, টেন হাউচত পইচা দি থাকিব লগা হয়। 5,000 চেল্ফ হেল্প গ্ৰুপক আমি তেনেকুৱা মানে গাঁৱত লগা বস্তুবিলাক দিবৰ কাৰণে ঠিক কৰিলো।
মানে 30,000 সেলফ হেল্প গ্রুপে ইতিমধ্যে আমার সুবিধা মানে আৰু 20,000 আছে। এই 20,000কো আমি বিভিন্ন সুবিধা দিবলৈ গৈ আছো। লাখপতি মাইলৰ আঁচনি ইনাৰী ডিপাৰ্টমেণ্টত চলি আছে। মহিলাসকলক আমাৰ বাইদেউসকলক লাখপতি মাইলৰ বনাৰ কাৰণে আঁচনি চলি আছে। এই সকলক গাহৰি পালন, মুৰ্গী পালন, ছাগলী পালন বিভিন্ন আঁচনি তেখেতসকলক আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছো। আমাৰ খেতিয়কসকলক হাজাৰ হাজাৰ খেতিয়কক আমি বীজ দিয়াৰ লগতে তেখেতসকলৰ কাৰণে বিভিন্ন কাম ইতিমধ্যে কৰা হৈছে। 420টা বিচিৰিছি এইবাৰ 420টা অৰ্গেনিক নাৰ্চাৰী আৰু অৰ্গেনিক ট্ৰেইনিং চেণ্টাৰ আমি কৰিবলৈ গৈ আছো। আমাৰ অঞ্চলত বহুত কেঞ্চাৰ বেমাৰ হৈছে। আজি সাৰ দিয়া, পেষ্টিচাইড দিয়া, ঔষধ দিয়া খাদ্যবিলাকে মানুহৰ দৈনন্দিন বেমাৰ বাঢ়ি আছে। এতিয়া অঞ্চলত যাওঁতে এই সমস্যাৰ পৰা আমাৰ ৰাইজে উদ্ধাৰ হ'ব পাৰে। এই কাৰণে 420টা বিচিৰিছি 420টা আমি এগ্ৰিকালচাৰ অৰ্গেনিক ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰিবলৈ গৈ আছো। বড়োলেণ্ড অঞ্চলত কোনো শিশু শ্ৰমিক যাতে থাকিব নোৱাৰে। 4 মেলাৰ কোনো ল'ৰা ছোৱালী কোনো বয়সতে যাতে বিয়া নহয় আৰু কোনো ল'ৰা ছোৱালী বেমাৰ হৈ যাতে মৃত্যুৰ মুখত পৰিব লগা নাই। এই কাৰণে চাইল্ড ফ্ৰেণ্ডলি বিদ্যালয় এটা মিছন ওলাইছো। অহা 3 মাহত 420টা বিচিৰিছি 420 জন মানুহ নিয়োগ কৰা হ'ব আৰু তেখেতসকলে আমাৰ শিশুসকলৰ সমস্যা অধ্যয়ন কৰি এটা পজিশ্যনে আনিব বিচাৰিছো। আমাৰ মহিলাসকলৰ প্ৰত্যেকটা জনগোষ্ঠীত 25 জন শিক্ষিত মহিলাবিলাকক আমি নিয়োগ কৰিব বিচাৰিছো। অহা 3টা মাহত যে তেখেতসকলে নিজৰ নিজৰ জনগোষ্ঠীৰ মহিলাবিলাকৰ সমস্যাবিলাক মিটিং কৰি চেমিনাৰ কৰি এই তথ্যবিলাক ওলোৱা হ'ব। তাৰপিছত আমি সকলো মহিলাসকলক সহায় কৰা হ'ব। এই 3 মাহত আমি যিসকল দিব্যাংগ ফিজিকেলি চেলেঞ্জ বুলি কোৱা হয়, যিসকলক আমি বিশেষভাৱে সক্ষম বুলি কওঁ, আমাৰ দাদা ভাইসকল প্ৰায় 27,000 বিশেষভাৱে সক্ষম লোক আছে বিদ্যা অঞ্চলত। তেখেতসকলক ষ্টাডি কৰাৰ কাৰণে 120 জন মানুহ আমি নিয়োগ কৰিবলৈ গৈ আছো। আমাৰ অঞ্চলত প্ৰেছাৰ চুগাৰৰ পৰা আদি কৰি কিডনীৰ বিভিন্ন বেমাৰবিলাক, মেল নিউট্ৰিশ্যন আদি কৰি বিভিন্ন বেমাৰবিলাক হয়। 420টা বিচিৰিছি 420 জন মানুহ নিয়োগ কৰিবলৈ গৈ আছো। যাতে প্ৰত্যেকটা বিচিৰিছি কি বেমাৰ মানুহ হৈ আছে এইটো তথ্যটো ওলাব পৰা যায় আৰু ইয়াৰ কাৰণে কাম কৰিবৰ কাৰণে এতিয়া অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে ভালকে তাতে জীয়াই থাকিব পাৰে। ইয়াৰ কাৰণে ইতিমধ্যে আমি ভিজন ডকুমেণ্ট ওলালো। এই ভিজন ডকুমেণ্টত এতিয়া অঞ্চলৰ 26টা জনগোষ্ঠী অনাগত দিনত নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ কেনেকৈ জীয়াই থাকিব ইয়াৰ মিছন আৰু ভিজনটো কৰা হৈছে। আগত BPF-ৰ দিনত দমন নীতি, দাদাগিৰি, ঠগ প্ৰবঞ্চনা, জুৱা মদ ভাঙিলে চৰকাৰ চলালে। ইয়াৰ পিছত কিছুমানে বড়ো বনাবলৈ কৰিবলৈ বিদ্যা অঞ্চলত আহিল। কিন্তু এই জনগোষ্ঠীবিলাক যে আগুৱাই নিব লাগে, এই প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা কৰিব লাগে, ইয়াৰ কাৰণে একো কাম নকৰিলে। এই 5 মাহৰ পিছত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে কিছুমান আঁচনি আমি ল'বলৈ গৈ আছো। মই আজি দীঘলীয়া কথা ক'ব বিচৰা নাই। চুৰিয়াবাৰী অঞ্চলত বহুত কাম কৰিব লগা আছে। আমাৰ 1100-1200 শতিকাৰে তাম্ৰেশ্বৰ দেৱালয় মই বহুদিন আগৰ পৰা আহিম বুলি ভাবিছিলো। কমিটিয়ে মোক লগ কৰি আছিলে। আজি মই ইয়াত দৰ্শন কৰি আহিলো আৰু লগতে কমিটিৰ লগত আলোচনা কৰি আহিলো। তাত 1 কোটি টকাৰ বিবাহ ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে তেখেতসকলক মই কথা দি আহিছো। আমি ইয়াত মিটিং কৰি আছো। মই আগৰ পৰা এই ঘৰখন ঠিকে আছে হিচাপে ভাবি পেলাই মই একো কৰিব বিচৰা নাছিলো। কিন্তু আজি মিটিং কৰি আহি ৰাইজৰ অসুবিধাবিলাক দেখা পাই আছো আৰু এই ঘৰটো অলপ ভাঙি পেলাই একদম ভালকে কৰিবৰ কাৰণে ফেডাৰবাৰীত যিহেতু মিউনিচিপালিটি হৈ গ'ল, ইয়াৰ কাৰণে এই অডিটৰিয়ামৰ কাৰণে 1 কোটি টকা দিয়া হ'ব যাতে অডিটৰিয়ামটো সুন্দৰকৈ নিৰ্মাণ কৰিব পৰা যায়। ফেডাৰবাৰীত আমাৰ ইতিমধ্যে টাউন হৈ গ'ল, আমাৰ মিউনিচিপালিটি হৈ গ'ল। মিউনিচিপালিটি অফিচটো নিৰ্মাণ কৰাৰ কাৰণে ফেডাৰবাৰীত আমি 1 কোটি টকা চেংচন কৰিম চৰকাৰৰ পৰা যাতে মিউনিচিপালিটি ভালকে কৰা হয়। ইয়াত বহুত গাঁৱৰ ৰাস্তাবিলাক হোৱা নাই, দলং কালভাৰবিলাক হোৱা নাই। এইবিলাক আটাইবোৰ কাম কৰিবৰ কাৰণে পুনৰ মই প্ৰত্যেকটো VCDCৰ লগত আলোচনা কৰিবলৈ আকৌ আহিম। ফেডাৰবাৰী কলেজত আমি যোৱাবাৰো কাম দিছিলো, এইবাৰো কাম আমি ধৰিছো। ফেডাৰবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰো
আৰু যিমানখিনি স্কুল আছে ক'ত কি অসুবিধা আছে সুবিধা আছে এইবিলাক আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম মই আজি এইখিনি কথা আপোনালোকৰ আগত কৈছো মাননীয় ৰাজ্যপাল PPFनि 이해하는 것만 나의 그야말로 제일이 중간에잖아요. 이번이 중간에 하고 한번 또 비상하라 봐야겠만. 너무이 방에 그다음에 바이디스나 나네나 이따서도 산나네 붐나네 이따가 손도 봐요. 나의 이들이 손을 들나이들 제 솔리스타 소모스기하고 막아서 중간에 하고 한번 그러자와요. 그야말로 소모스기하고 수지 나자리 이들이 무랑 비타민 무랑 एकूची ऑडिटोरियम ऑलरेडी होने जाए कोरिया टाउनशिप ऑलरेडी जनाब मानला म्युनिसिपालिटी बेदिगला समय जाए আর বিনি অফিস শুনানি বা চাবগুঙ্গাম লগতে এটা কথা যে ইয়াত যেটো আইবি আছে এই আইবি টো জৰাজীৰ্ণ অৱস্থাত হৈ আছে এই কাৰণে ক্ৰীড়াবাৰী আইবি টো বহুত পুৰণি আইবি গতিকে ক্ৰীড়াবাৰী আইবি টো নিৰ্মাণ কৰাৰ কাৰণেও 1.5 কোটি টকা দিয়া হ'ব যাতে ভাল আইবি এটা নিৰ্মাণ কৰিব পৰা যায় গতিকে ইতিমধ্যে প্ৰায় 5 কোটি টকা মই আজি ঘোষণা কৰিলো ভাল হৈছে নে বেয়া হৈছে দৰকাৰ আছে নে নাছিল দৰকাৰ আছিল নে নাছিল আছিল আচ্ছা মই নিজে কৰিছো আপোনালোকেতো মোক কোৱাই মই নিজে কৰিছো আপোনালোকক তো আগতে এপ্লিকেশ্যন দি কামবিলাক হোৱা নাছিলে আমাৰ চৰকাৰৰ এপ্লিকেশ্যন নিদিয়াকৈ কাম হৈ আছে এপ্লিকেশ্যন হলে ৰাখিব সামান্য ৰাখিব তাৰ মোবাইলে ধৰাবৰ চাবলৈ চানালৈ দুইবাই জানাই বিচাৰ পঠিয়াও মানকেইটালৈ এতিয়া জানেমান যেবাই বড়ো এমনি ধৰকা পিছিয়াৰ ধৰকা লামাই দিনে শান্তি দুইবাই পরিব হারি মাহারি লোক লোক দিনে জেন্দ্র মোজান মঞ্চে সমাজ দানে মোজান মঞ্চে জৌগানে অঞ্চল দানে লাগাই এই হয় যাতে ক্রীড়া বাড়িয়া পাশে আনে ছায়া কারণ হয় না তৈরিও বিষয় পছিয়াও जोंनि जाय बिजाथि जागोन सोरबा सासे मोजां मानसियानो बिजाथि जागोन जायानो जाया मानो जोंनि माहारिनि रायजो राजाफ्राबो खौसे जानानै बिपिएफनि नङै बाङै खोथाफोरखौ खोनासङाजासे जाहाथे इउपिपिएलनिनो सासे मोजां बिजाथि देरहानो हायो बेखौ नोंथांमोना खौसे जानानै खामानि मावनांगोन हागोन ना हाया रायजोफोर हागोन ना हाया हायो आइजोफोराबो बिराद मोजां फैदों आइजोफोरानो गुबै शक्ति दिनै हारिया जौगानांगोन सोलोंथाइनिफ्राय लानानै रांखान्थि समाजखान्थि फारफ्रोमबो बिथिङाव जोङो जौगानांगोन थांनाय समाव गोबां जाहोनाव खामानिफोरखौ मावाखैमोन आगोलनि दैदेनगिरिफोरा मावनो नाजायाखैमोन सोरबा हयতো बुजियाखैमोनबो दिनै मोजां थासारि फैनायाव जोङो थानसालि लुनायनिफ्राय लानानै गासैबो हाबाफारिफोरखौ गथि गथि मावनो आखायाव लादों दा दैदेनगिरियाव स्कुलनिफ्राय लानानै इउएन एकाडेमिनिफ्राय लानानै बाथौ थानसालिनिफ्राय लानानै गोबां जेंना दङ बे गासैबो जेंनाखौ मोनसे मोनसे बोस्रांनांगोन आरो बिनि थाखाय सासे मोजां दैदेनगिरि जोंनो नांगोन आं बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय दिनै दुलाराय बर' फरायसा आफादाव गोबाव सम खामानि मावनानै फैनाय धरनि बर' बिथाङा माखासे लोगोफोरजों जोंनि हान्जायाव दिनै जइन जागोन आरो क्रीड़ाबारि ब्लक कमिटिया बिथांनि जइन जानाय बिथांनि टीमा जइन जानायनि उनाव आरोबाव गोख्रों जागोन दा गोबां हारिनि मानसिफ्रा जगाजग खालामबाय थादों आरोबाव क्रीड़ाबारियाव गोबां मानसिया जइन जाबावगोन दा बेनिखायनो फैगौ सेप्तेम्बर दानाव बिसायख'थिया जागोन दा रायजोफोरा जाहाथे एबारावबो गोरोन्थि खालामा गोनो गोथो साना मालायनि बाथ्राफ्रा बानसावनाय एबा नंखाय नंखाय